हेलो फ्रेंड्स पुनः एबार स्वागतम जनाइছোঁ মোৰ চেনেললৈ আৰু আজি বনাব গৈ আছোঁ কোমোৰাৰ গুটি আৰু ৰঙালাওৰ গুটিতে মাছৰ আঞ্জা তো আহক চাওঁ কেনেকৈ বনাওঁ আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো এয়া মই প্ৰথমতে কোমোৰাৰ গুটি আৰু ৰঙালাওৰ গুটি লৈ লৈছোঁ আৰু এইখিনিত প্ৰথমতে মই এটা মিক্সিত গোটেইখিনি মিক্স কৰি ল'ম সো আমি এইখিনিত মিক্সিত পিচি ল'লোঁ আৰু এতিয়া এইখিনিত আমি এনেকুৱা ষ্ট্ৰেইনাৰ এখন লৈ লৈছোঁ বা আমি চেকনি বুলিও কওঁ আৰু ইয়াৰে ওপৰত এতিয়া এইখিনিত আমি দি দিম আৰু এতিয়া আমি এনেকৈ চেকি ল'ম সো আমি এইখিনিত গোটেইখিনি চেকি ল'লোঁ আৰু ইয়াত দেখা পাইছেনে ওপৰত আমাৰ গুটিখিনিৰ অলপ ডাঠ যোনখিনি পাৰ্টিকেল থাকে বা বাকলি যোনখিনি আমাৰ অলপ থাকে সেইখিনিত আমাৰ ওপৰত উঠি আহিছে এতিয়া মানে ষ্ট্ৰেইনাৰখনত আছে আৰু এইটো কিহৰ কাৰণে কৰিছোঁ যাতে আমি যেতিয়া গ্ৰেভিটো আমি যেতিয়া বনাম বা আমি যেতিয়া খাম তেতিয়া যে আমাৰ দাঁতত নালাগে তাৰ বাবে এইখিনিত কৰি লৈছোঁ আৰু ষ্ট্ৰেইনাৰখনৰ ওপৰত এইখিনিত আছে আৰু তলত আপোনাৰ এইখিনিত দেখা পাইছে আৰু এইপিনে মই আৰু এটা মিক্সাৰ জাৰত এইপিনে পিঁয়াজ 3টা আৰু অলপ নহৰু লৈ লৈছোঁ আৰু এইখিনিতো এতিয়া মিক্স কৰি ল'ম গোটেইখিনি সো আমি কোমোৰাৰ গুটি আৰু ৰঙালাওৰ গুটিতে যোনখিনি মিক্স কৰি এনেকুৱা আমি পিউৰি টাইপ ওলাই লৈছিলোঁ আৰু ইয়াত মই এতিয়া আমি এইমাত্ৰ পিচি থোৱা পিঁয়াজ আৰু নহৰুখিনি ইয়াত দি দিম আৰু এইখিনিত এবাৰ জাষ্ট মিক্স কৰি ল'ম আৰু আমি এইপিনে কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু আমাৰ কেৰাহীটো গৰম হোৱাত ঠিক ইয়াতে মই এতিয়া অলপ মিঠাতেল দি দিছোঁ আৰু আমাৰ তেলখিনি প্ৰায় ঠিক গৰম হৈছে আৰু গৰম হোৱাত ইয়াত এতিয়া মই আলু দুটা মই কাটি লৈছিলোঁ আৰু আলুকেইটা মই প্ৰথমে ইয়াতে ফ্ৰাই কৰি ল'ম আৰু এইকেইটা মই ল' ফ্লেমত ফ্ৰাই কৰিম যেতিয়ালৈ আমাৰ আলুকেইটা অলপ গল্ডেন ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈ সো আমাৰ আলুখিনি প্ৰায় ফ্ৰাই কৰি ল'লোঁ আৰু অলপমান গল্ডেন ব্ৰাউন কালাৰ টাইপ হৈছে আৰু এতিয়া আলুখিনি মই এটা বাটিত বা বাউল এটাত ওলাই থৈ দিম আৰু আমি আলুখিনি ওলাই থৈ দিলোঁ আৰু ইয়াত এতিয়া মই অলপ পাঁচফোৰণ দি দিম আৰু লগতে চফ অলপমান গোটা চফ আৰু ইয়াত এতিয়া মই এটা পিঁয়াজ স্লাইচ কৰি থৈছিলোঁ সেইখিনি ইয়াত দি দিম আৰু অলপ ফ্ৰাই কৰি ল'ম সো আমি পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত মই এতিয়া অলপ হালধি গুড়ি আৰু লগতে অলপ জিৰা গুড়ি ধনিয়া গুড়ি অলপ আৰু অলপমান জালুকৰ গুড়ি আৰু লগতে অলপ নিমখ দি দিছোঁ নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব আৰু এইখিনিত আৰু এবাৰ অলপ ফ্ৰাই কৰি ল'ম আমি মছলাখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই অলপ আগতে ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াত এতিয়া দি দিম চ' আলুখিনি আমি মিক্স কৰি ল'লোঁ আৰু এতিয়া ইয়াতে কি কৰিম পানী নিদিওঁ আমি যোনখিনি আগতে আমি পিচি কিনে ওলাই থৈছিলোঁ আৰু এইখিনিত আমি এতিয়া খালি অলপ উতলিব দিম আৰু এইখিনিত উতলিব ধৰিছে আৰু ইয়াত এতিয়া মই 3 পিচ মাছ দি দিম আৰু লগতে মই ইয়াত কেপচিকাম দি দিম আৰু এইখিনিত আকৌ এবাৰ মিক্স কৰি আকৌ উতলিব দিম চ' আমাৰ আঞ্জাখন উতলি আছে আৰু প্ৰায় হ'ব হৈছে আৰু ইয়াত এতিয়া মই অলপ গৰম মছলা দি দিম আৰু এইখিনিত এবাৰ মিক্স কৰি ল'ম আৰু 2-3 মিনিটমান এইখিনিত উতলিব লাগিব চ' আমাৰ আঞ্জাখন হৈ গ'ল আৰু মই বাতি এটাত ওলাই ল'লোঁ আৰু এতিয়া মই ইয়াৰ ওপৰত অলপ চপ কৰি থোৱা গ্ৰীণ চিলি দি দিম তো আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক সকলো সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ